কলিজাৰ টুকুৰা ইমান দূৰত নিকিনে কিয় মাৰি পেলালা? চৰকাৰক কি ক'ম, চৰকাৰ আমাৰ বিফল হয়, চৰকাৰ কোনো কামৰ নহয়। জুবিন দা আমাৰ ৰজা হয়, এও ৰজা নহয়, এনেই আমাৰ ঠগি খাইছে, আমাক চকুত মুক্তি বান্ধি কিনে ঠগি খাইছে। চৰকাৰলৈ সন্তুষ্ট নাই 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 নাই, এই চৰকাৰে ভাল নহয়। মই কৈ আছো, এয়া নিউজ লাইভত যদি দেখা পায় মোকো ধৰিব আহি কিনে, এনেকা কথা। সোণোৱাল তথাপি ভাল আছিল অলপমান, কিন্তু এয়াও একেবাৰে নষ্ট কৰি পেলাইছে দেশখন। আমাৰ মুখ্যমন্ত্ৰী কাৰণে যদি আপোনাক মাতি নিয়ে আমাক মাৰি পেলাম, আমি মৰিম। গুৱাহাটীৰ পৰা আহিছো, গুৱাহাটীৰ নাৰেংগীৰ পৰা আহিছো। আমিও ন্যায় বিচাৰিছো। আমি জুবিন দা আমাৰ কলিজাৰ টুকুৰা হয়। আমাক জুবিন দাই আমাক বহুত সহায় কৰিছে। ৰাস্তাৰ পৰা আমাক উঠাই নি কিনে ভাত পানী খুৱাই কিনে পঠিয়াই দিছে, ভাল কাপোৰ দিছে। এই জুবিন দাৰ কাৰণে আমি কি ক'ম? আমি জুবিন দা আমাৰ প্ৰাণ হয়, আমাৰ ঈশ্বৰ হয়, আমাৰ ভগৱান হয় জুবিন দা। জুবিন দাৰ কাৰণে জুবিন দাৰ ন্যায় লাগিবই আমাৰ। জুবিন দাক যেনেকা আমাৰ কলিজাৰ যেনেকা কাঢ়ি লৈছে, এনেকা তাক মাৰি পেলাব লাগে, দেশ শান্তি কৰিব লাগে, আমি তেহে জীয়াই থাকিব পাৰিম। আমি এই কামনা কৰিছোঁ। মোক লৈ গৈছে জুবিন দাই, মই কি ক'ম, মোক ঘিণ কৰা নাই। মই গাড়ীত উঠাই লৈ যায়, প্ৰগ্ৰামৰ পৰা আহে, ক'ৰবাৰ পৰা আহি পইচা গন্তি নকৰে, এনেই হাতত ধৰাই দি কিনে গুচি যায়, যা মাইক লৈ কিনে খাবি, এনেকা বুলি কৈছে আমাক জুবিন দাই। কিন্তু আমি তেতিয়া চিনি নাপাইছিলোঁ, আমাৰ ঈশ্বৰক আমি তেতিয়া চিনি নাপাইছিলোঁ। এতিয়াহে আমি গম পালোঁ যে আমাৰ এই ঈশ্বৰ আছিল, আমাৰ ভগৱান আছিল, আমাৰ প্ৰাণ আছিল। আমি এতিয়া কি ক'ম? মুখৰ বাক্য নাইকিয়া হ'ল। আমি ৰাইজৰ আগত কি ক'ম? আমাৰ ন্যায় লাগিব। আমাক এই কলিজাৰ টুকুৰা ইমান দূৰত নিকিনে কিয় মাৰি পেলালা? এইটোৰ আমাৰ ন্যায় লাগিব, এই বুলি আমি আস্থা ৰাখিছোঁ। কৃষ্ণ। চৰকাৰক কি ক'ম? চৰকাৰ আমাৰ বিফল হয়, চৰকাৰ কোনো কামৰ নহয়, চৰকাৰ বিফল হয়, চৰকাৰ বিফল হয়। ইমান দিন লাগে, এটা মূলা চুৰ কৰে তাক ইনকাউণ্টাৰ কৰিব পাৰে, আৰু এওঁক ইনকাউণ্টাৰ কৰিব নোৱাৰে বুলি কেনেকা? আমি কিবা এটা বাতৰিত কিবা এটা লিখিব, আমি ফেচবুকত কিবা লিখিব গ'লে আমাক বোলে দণ্ড হ'ব, আমাক বোলে মাৰিব পিটিব। কিমান ল'ৰাক মাৰিছে পিটিছে, এইগিলা কি অন্যায় কাম কৰি আছে এওঁ এইগিলা কি আমাৰ ৰজা নেকি? আমাৰ ৰজা হ'ল এই আমাৰ জুবিন দা আমাৰ ৰজা হয়, এও ৰজা নহয়, এনেই আমাৰ ঠগি খাইছে, আমাক চকুত পট্টি বান্ধি কিনে ঠগি খাইছে। মাটি দিম ভেটি দিম, এই বহুত কথা কৈছে আমাক। আমি এইগিলা আমি ইয়াত ভাল নাপাওঁ, আমি ইয়াত দেখিব ইচ্ছা নাযায়। ইয়াক মাৰি পেলালেও আমি ভাল পালোঁ হয়, এনেকুৱা কথা। আমাৰ এনেকুৱা ৰজা নালাগে, আমাক এনেকুৱা ৰজা নালাগে। আমাৰ দিম বুলি কৈছে, নাই, আমাক এইগিলা নালাগে, একো নালাগে, আমাক একো নালাগে। আমাক খালি ন্যায় লাগে। আমাৰ জুবিন দাৰ ন্যায় লাগে। আমাৰ জুবিন দা আমাৰ প্ৰাণ হয়, আমি বেলেগ কথা নাজানো। আমাৰ জুবিন দা আমাৰ প্ৰাণ হয়। এনেকৈ ৰজা হ'ব লাগিছিল আমাৰ ৰাজ্যত, আমি সুখ কৰিলোঁ, ৰাম ৰাজ্যটো কৰিলোঁ হয়। আমি সন্তুষ্ট নহওঁ, এনেকৈ ৰজা আমাক নালাগে। চৰকাৰলৈ সন্তুষ্ট নাই 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 নাই, এই চৰকাৰে ভাল নহয়। এই চৰকাৰ আমাৰ খালি আস্থা দিছে। আজি এক কথা কয়, কালি এক কথা কয়, পৰহি এক কথা কয়, এনেকুৱা কয়, মাৰিম পিঠিম গৈটাম অমুক কৰে। তুমি মুখৰ ভাষা ঠিক নাই, বাক্য ঠিক নাই। আমাৰ সেই ৰজা আছিল এয়া, হা, কিবা উল্টা মাত মাতিলে জেলত পঠিয়াই দিম, মাৰি পেলাম, গুণ্ডা পঠিয়াই দিয়ে, ঘৰত গুণ্ডা পঠিয়াই। মই কৈ আছোঁ, এয়া নিউজ লাইভত যদি দেখা পায় মোকো ধৰিব আহি কিনে, এনেকুৱা কথা। এনেকুৱা বদমাইছ মানুহ হয়, চৰিত্ৰহীন মানুহ হয়। আমি আৰু কি ক'ম? আৰু আমাৰ বাক্য নাই বাবা, আমি ইমান লিখা পঢ়া নহওঁ, আমি মূৰ্খ মানুহ হওঁ, কিন্তু আমি এইগিলা ভাল নাপালোঁ। আমি এই কেইবছৰত তেওঁক ৰাইজ দিয়ে। সোণোৱাল তথাপি ভাল আছিল অলপমান, কিন্তু এয়াও একেবাৰে নষ্ট কৰি পেলাইছে দেশখন। আমাক জুবিন দাক কৈছে, সেই এটা কথা কৈছিল, জুবিন দাক বিজেপিক ভোট নিদিব, এই কথাটোতেই মাৰছে ইয়াক। এইটো কথাই তাৰ হেড লাগছে। এই ইমান দূৰ নি কিনে মাৰছে, নানান ৰকম পলিচি কৰি কিনে মাৰিছে তাক। এই কওক, হা, আমি এই চাৰিটা ধৰা পৰিছে না, এই চাৰিটাক মাৰিলে আমি শান্তি পাই যাম। আৰু এওঁ ক'ব, আজি নহয় কালি ক'বই, ই জড়িত আছে বুলি। আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এই কথাৰ কাৰণে যদি আপোনাক মাতি নিয়ে আমাক মাৰি পেলাক, আমি মৰিম।
আমাক মাৰি পেলাওক, আমাক গলত ফাঁচি লগাই দিয়ক। আমি জীয়াই থাকি কি কৰিম? আমাৰ কলিজাৰ টুকুৰা যদি গুচি গৈছে, আমি জীয়াই থাকি কি কৰিম? আমাৰ বল নাই, আমি বুঢ়া হৈ গৈছোঁ। আমাৰ বল থাকিলে হয় আমি যুঁজ দিলোঁ হয়। আমি দেখিছোঁ, আমি ভুল ধৰিলে আমাক বহুত আস্থা দিছে, এই কৰিম সেই কৰিম, বহুত কথা কৈছে আমাক। আমাক নালাগে আৰু, আমি গম পাই গৈছোঁ, আমাৰ কলিজাক ফাটে দিছে আমাৰ। আমি সেই এটাই দুখ পাইছোঁ, আমাক যদি মাৰিলা হয় আমি ইমান দুখ নাপালোঁ হয়, কিন্তু আমাৰ কলিজাটো কাঢ়ি নি কিনে আমাক বহুত দুখ দিছে আমাক। আমাৰ মাছে একো নালাগে, একো নালাগে। আমাক জুবিনদাৰ ন্যায় লাগে। আমাৰ জুবিনদাৰ ন্যায় পালে আমি সান্তনা পাম, আমি জীয়াই থাকিব পাৰিম, নহ'লে আমি মৰি যাম।